শুটিংত গৈ পিনি বাইক বেয়া হৈ যোৱা লগতে উৎপাত কৰা স্পিকাৰখন ভাঙি দিয়া Hello सबसे पहले तो गुड मॉर्निंग each and everybody and আজিৰ ব্লগটো স্টাৰ্ট কৰিছো মৰ্নিং 5:19 and ৰাতিপুৱা উঠি চাইছো বতৰটো ভাল আছে ক'তবা যাব পাৰিম কিন্তু যেতিয়া বাইকখন লৈ ঘৰৰ পৰা ওলাইছো তেতিয়াই ৰাস্তাতে পালে বৰষুণে সেই কাৰণে সিধা গুচি গৈছো শ্বপিং মলত শ্বপিং কৰো আৰু নকৰো হেতু পিছৰ কথা আৰু ঘৰত আহি গাছা ধুই মেলি মেক্সিমাম 12টা মান বজাৰ লগে লগে আমি গৈ আছো এটা শ্বুটিং কৰিবলৈ এণ্ড ক'ত গৈ আছো কি কথা সকলোখিনি প্ৰচেছ তোমালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু ইয়াতে দিছিলে এখন জানুনি যিখন জানুনি চাই আমি গৈ আছো সিধা মেইন লোকেশ্যনত আহি ফাইনালি আমাৰ শ্বুটিংটো কৰি কমপ্লিট হ'ল আৰু এইটোৰ ওপৰত নেক্সট ভিডিঅ' আহি আছে সকলোখিনি প্ৰচেছ সেই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম শ্বুটিঙত গৈ পিনি বাইক বেয়া হৈ যোৱা লগতে উৎপাত কৰা স্পিকাৰখন ভাঙি দিয়া আৰু সকলোখিনি বস্তু চাবৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখিব নেক্সট পাৰ্ট আহি আছে সোনকালে